এভৰিৱান কি খবৰ সকলোৰে চাগে নিশ্চয় ভাল মোৰো ভালেই আৰু মই বহুত দিন ব্লগ দিয়া নাই আৰু এতিয়া ভাবিছো দুৰ্গা পূজাত নিশ্চয় এটা ব্লগ প্ৰস্তুত কৰো আৰু মই এতিয়া আহি গলো আজি ষষ্ঠী পূজা চাবলৈ আৰু এয়া মোৰ লগত আছে খুৰী জেঠাই আৰু মোৰ হাজবেণ্ড আমি একেলগে ষষ্ঠী পূজা চাবলৈ আহিলো আপোনালোকে চাই থাকক মোৰ ভিডিঅ'টো শেষলৈকে আৰু আকৌ আমি এতিয়া বেলেগ জেগাত আহিলো পূজা চাবলৈ আৰু যোৰহাটৰ ভিতৰতে আছে এতিয়া চাওকচোন আপোনালোকে এতিয়া আকৌ আমি পাই গ'লোহি ৰূপহী আলি ন ৰূপহী আলি আৰু এতিয়া আপোনালোকে চাই থাকক ইয়াৰ পূজা কিমান ধুনীয়া লাগিছে কি ক'ম মানে আপোনালোকে চাই বলিয়া হৈ যাব মইতো বহুতেই এনজয় কৰিছোঁ আৰু বহুত ভিৰ সোমাবলৈ মানে আমি লাহে লাহে গৈ আছোঁ মাৰ ওচৰলৈ দৰ্শন কৰিবলৈ আপোনালোকেও আহি থাকক চাই থাকক মোৰ ভিডিঅ'টো আৰু এইখিনিতে পুৰা ডিজে চাউণ্ড বাজি আছিলে মই অফ কৰি দিছোঁ কাৰণ কপিৰাইট লাগি যাব সেইকাৰণে আপোনালোকে অকণমান মানে বৰ খাব পাৰে বাট আপোনালোকে শেষলৈকে চাব বহুত ধুনীয়া এইবাৰ দুৰ্গা পূজা মই ক'লে দিছোঁ মোক চাওক কেনেকুৱা লাগিছে ইমান ভিৰ একদম মানে গৈ আছোঁ আমি মাৰ ওচৰলৈ আৰু মণ্ডপ ইমানেই সুন্দৰ কি ক'ম মানে আৰু গাইজ আমি গৈ আছোঁ লাহে লাহে আৰু ইয়াত ডান্স হৈ আছে ডিজে ডান্স
আৰু আজি নৱমী আমি আকৌ আহিছো পূজা চাবলৈ আৰু আমি এতিয়া আহিছো ৰেল লাইন যোৰহাট ৰেল লাইনৰ ওচৰত আৰু ইয়াত বহুত ধুনীয়া পূজা মণ্ডপ আকৰ্ষণ কৰা হৈছে ৰাম মন্দিৰ আৰু আপোনালোকক দেখাই আছো চাই থাকক মিউজিকৰ কাৰণে মই অফ কৰি দিছো নহ'লে কপিৰাইট লাগি যাব আৰু ইয়াত আমি ভিতৰলৈ গৈ আছো বহুত একদম ধুনীয়াৰে ৰামমন্দিৰ প্ৰস্তুত কৰা হৈছে আৰু বহুত ধুনীয়া লাগিছে দেখাবলৈ চেষ্টা কৰিছো বহুত ভিৰৰ মাজত अरे सिंगल करे कहा जा गद्दारी कर लो कहा अरे मेरे बाप दर्शन दे খাই লওঁ আপোনালোকৰ যদি ভাল লাগে মোৰ ভিডিঅ'টো তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংক ইউ আজি আমি আকৌ আহিলো আজি হৈছে দশমী আজি দুৰ্গা মা আমাক এৰি যাবগৈ আৰু বহুত বেয়া লাগিছে মনটো ইমান দিন বহুত ভাল লাগি আছিলে আৰু যিহেতু দুৰ্গা মাক উঠাবই লাগিব আৰু এয়া উঠাবলৈ গৈ আছে জয় মা দুৰ্গা আৰু যিহেতু মিউজিক পুৰা লাগি আছে আৰু কপিৰাইটৰ কাৰণে মিউজিক অফ কৰি দিবলগীয়া হৈছে আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু এনজয় কৰক